Hello everyone, মোৰ চেনেলৰ নতুন এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলোৰে চাগে খবৰ নিশ্চয় বহুত বেছি ভাল, আমাৰো ভাল। ইতিমধ্যে আপোনালোকে থাম্বনেইল আৰু টাইটেল চাই চাগে গম পাইছে আজি ভিডিঅটো কিহৰ ওপৰত হ'ব। হয়, আজি আপোনালোকক দেখাম মই কেনেকৈ ঘৰতে ঘৰুৱা সামগ্ৰীৰ সহায়েৰে এটা ফেস ওয়াশ তৈয়াৰ কৰি ব্যৱহাৰ কৰি আহিছো। এইটো ফেস ওয়াশ মই প্ৰায় 3 মাহৰ পৰাই ব্যৱহাৰ কৰি আহিছো আৰু খুব ভাল ৰিজাল্ট পাইছো। সেই কাৰণে ভাবিলো যে আপোনালোকৰ লগতো শেয়াৰ কৰো। যদি আপোনালোকে পিগমেন্টেশনৰ সমস্যাত ভুগি আছে, যদি আপোনালোকৰ মুখত একেবাৰে ড্ৰাই হৈ গৈছে, মুখত মানে বগা চুম পৰিছে বা এনেকুৱা ধৰণৰ সমস্যাত ভুগি আছে, মুখখন উজ্জ্বলতা কমি আছে, তেনেহলে এই ফেস ওয়াশটোৰ পৰা আপোনালোকে খুব ভাল ৰিজাল্ট পাব। যেহেতু পাকঘৰত থকা কেইবিধমান সামগ্ৰী ব্যৱহাৰ কৰি আমি এই ফেস ওয়াশটো তৈয়াৰ কৰিব পাৰিম, তেতিয়া হলেনো আমাৰ আৰু কি লাগে নহয় নে। মই এটো কোৱা নাই যে আপোনালোকে মাৰ্কেটৰ পৰা কিনি আনি ফেস ওয়াশ ব্যৱহাৰ নকৰিব, মই হেতু পৰীক্ষা একেবাৰে কোৱা নাই। কিন্তু ঘৰুৱা সামগ্ৰীৰ সহায়েৰে যদি আমি কিছুমান বস্তু ৰেডি কৰি ল'ব পাৰো নিজৰ কাৰণে, তেতিয়াহলেতো বহুত ভাল কথা নহয় নে। যেহেতু মই ব্যৱহাৰ কৰি ভাল ফল পাইছো, সেই কাৰণে ভাবিলো যে আপোনালোকৰ লগতো শেয়াৰ কৰো। আৰু আপোনালোকে ভাবিব পাৰে যে এইকেইটা বস্তু ব্যৱহাৰ কৰিয়ে জানো ফেস ওয়াশ ৰেডি হ'ব, বা মানে এইখিনি বস্তু ব্যৱহাৰ কৰিলে জানো মানে আমাৰ মুখখন ঠিক হ'ব, কিন্তু তেনেকুৱা নহয়। যেহেতু মই 3 মাহৰ পৰা ব্যৱহাৰ কৰি আছো, গতিকে সেই কাৰণে আপোনালোকৰ লগতো শেয়াৰ কৰিব পাৰিছো। খুব ভাল হয় আৰু আপোনালোকে খুব ভাল ৰিজাল্ট পাব। এইটো এটা পাউডাৰ ফৰ্মত হয় আৰু পাকঘৰত থকা কেইটামান বস্তু সহায়েৰে ঘৰৰে একেবাৰে ব্যৱহাৰ কৰিব, মানে বনাই পেলাই ব্যৱহাৰ কৰিব পাৰিব। বেছি পইচাও খৰচ নহয়, একেবাৰে কম পইচাৰ ভিতৰতে ৰেডি হৈ যায়। গতিকে বেছি কথা নাপাতো নহয় নে। গতিকে বলক আজি আমি ফেস ওয়াশটো ৰেডি কৰো। আৰু প্ৰথমে প্ৰিপাৰেচনখিনি চাই লওক, তাৰ পাছতে মই দেখাম ষ্টেপ বাই ষ্টেপ আপোনালোকক কেনেদৰে কৰিব লাগে। আৰু ধুনীয়াকৈ এইটো বনাই পেলাই আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। মই যেহেতু ভাল ৰিজাল্ট পাইছো, সেই কাৰণে আপোনালোককো লগতো শেয়াৰ কৰো বুলি ভাবিলো। গতিকে বলক আমি আগৰ ভিডিঅ'খিনি আৰম্ভ কৰো। প্ৰথমে এটা কন্টেনাৰ লৈ ল'ব। এয়া দেখিছে নহয়, এইটো মোৰ আছিলে জেমৰ এয়া কন্টেনাৰ, তাতে জেম থোৱা আছিলে। এতিয়া শেষ হোৱাৰ পিছত মই ধুনীয়াকৈ ধুই ৰ'দত শুকুৱাই লৈছো। তাৰ পিছতে এখন চামুচ লৈছো আৰু এটা কাঁচৰ বাটি লৈছো এইখিনি মিক্সাৰখিনি বনাবৰ কাৰণে। তাৰ পাছতে এয়া লৈছো মই 2 চামুচ বেচন। প্ৰথম ইনগ্ৰেডিয়েন্টটো হ'ল বেচন। 2 চামুচ বেচন ল'ব। এয়া দেখিছে নহয়, মই 2 চামুচ বেচন লৈছো ধুনীয়াকৈ। এয়া বেচনখিনি লোৱাৰ পাছতে এয়া লৈছো মই 1 চামুচ পিঠাগুড়ি। যেহেতু পিঠাগুড়িয়ে আমাৰ স্কিনত খুব ধুনীয়াকৈ স্ক্ৰাবৰ কাম কৰে, সেই কাৰণে এয়া লৈছো 1 চামুচ পিঠাগুড়ি। এয়া দেখিছে নহয়, আপোনালোকে ভালদৰে চাই ল'ব। প্ৰথমে ললো বেচন 2 চামুচ, তাৰ পাছতে পিঠাগুড়ি লৈছো আৰু এয়া লৈছো আধা চামুচ কস্তুৰী হালধি। আপোনাৰ ওচৰত কস্তুৰী হালধি নাথাকিলে আপোনালোকে ঘৰুৱা খোৱা হালধি অকনমান লৈ ল'ব। তাৰ পাছতে লৈছো এয়া চন্দনৰ গুৰিটো, যোনটো সেইটো 1 চামুচ লৈছো। এয়া দেখিছে নহয়, প্ৰথমে ললো বেচন, তাৰ পাছত চাউলৰ গুৰি, তাৰ পাছতে এয়া কস্তুৰী হালধি, তাৰ পাছত চন্দনৰ গুৰি, তাৰ পাছতে এইটো হৈছে মুলতানি মিট্টি। লাষ্ট ইনগ্ৰেডিয়েন্টটো হৈছে মুলতানি মিট্টি। মই এইটো নেচাৰ চিয়ৰৰ মুলতানি মিট্টি ব্যৱহাৰ কৰিছো। এইটো মই ব্যৱহাৰ কৰি আহিছো, খুব ভাল হয়। আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰো খুব ধুনীয়াকৈ 1 চামুচ লৈ লৈছো। মই যেনে এতিয়া কমকৈ বনাইছো, সেইকাৰণে আপোনালোকক দেখাবৰ কাৰণে বনাইছো, সেইকাৰণে কম পৰিমাণে বনাইছো, যিহেতু মোৰ বনোৱা আছে। এইখিনি মই ধুনীয়াকৈ ভালদৰে মিক্স কৰি লৈছো। এয়া দেখিছে নহয়, খুব ধুনীয়াকৈ ভালদৰে মিক্স কৰি ল'ব লাগিব। আৰু আপোনালোকে এই নেচাৰ চিয়ৰৰ মুলতানি মিট্টিটো ব্যৱহাৰ কৰিব পাৰিব, খুব ভাল হয়। ইয়াৰ লগতে একদম কম প্ৰাইজতে পায়, যিহেতু এইটো একদম মানে আয়ুৰ্বেদিক প্ৰডাক্ট হয়, ইয়াত কোনো ধৰণৰ কেমিকেল দিয়া নাই। খুব ভাল ফল পাব এইটোৰ পৰাও, আপোনালোকে ব্যৱহাৰ কৰিব। এইটো এমাজন, ফ্লিপকাৰ্ট সকলোতে এভেইলেবল আছে, আপোনালোকে অনলাইনো ল'ব পাৰে। এয়া চাওকচোন, আৰু ইয়াৰ লগতে এটা গোলাপ জলো ফ্ৰী আহে দেই, মই জনাই দিছো বাৰু ধুনীয়াকৈ। এইটো এয়া দেখিছে নহয়, নেচাৰ চিয়ৰৰ। আজিকালি এডবোৰ যে পাই থাকে নেচাৰ চিয়ৰৰ, ময়ো ব্যৱহাৰ কৰি ভাল ফল পাইছো, সেইকাৰণে বোলো আপোনালোকৰ লগতো কম মই যোনটো মুলতানি মিট্টি ব্যৱহাৰ কৰো। এইখিনি এতিয়া খুব ধুনীয়াকৈ ভালদৰে মই মিক্স কৰি লৈছো। তাৰ পাছতে কণ্টেইনাৰটোত ভৰাই ল'ম আৰু এয়া দেখিছে নহয়। আৰু এইখিনি যিখিনি মই ইনগ্ৰেডিয়েন্ট দিলো, এইখিনি আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয়। স্কিনৰ যিকোনো সমস্যা এইখিনিয়ে মানে আমাক ভাল কৰি দিব পাৰে। ধৰি লওক চাউলৰ গুৰি, হালধি, মুলতানি মিট্টি, বেচনটো আৰু ক'বই নালাগে, আমাৰ স্কিনত কিমান ধুনীয়া বেচনে ক্লিনজিঙৰ কাম কৰে, বহুত ভাল হয়। এইখিনি ধুনীয়াকৈ ভৰাই ললো। তাৰ পাছতে এতিয়া মই আপোনালোকক গোটেই প্ৰচেছখিনি দেখাম বাৰু, কেনেদৰে মই ব্যৱহাৰ কৰো। সেয়া দেখিছে নহয়, এয়া হৈ গ'ল ৰেডি। এতিয়াতো বনোৱাখিনি হৈ গ'ল আমাৰ। তাৰ পাছতে মই প্ৰথমে আমি কেনেদৰে ব্যৱহাৰ কৰিব লাগিব তাকে প্ৰথমে মই দেখুৱাই লওঁ। প্ৰথমে আপোনালোকে মুখখন তিয়াই ল'ব। মই ৱেট টিছু এখনেৰে মুখখন খুব ধুনীয়াকৈ তিয়াই লৈছো।
একদম সহজ আৰু আপোনালোকে সকল মানে মৰ্নিং ইভিনিং নাইট যিকোনো টাইমতে ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব আৰু হাততে এনেদৰে অলপমান লৈ ল'ব ইয়া দেখিছে নহয় মই চামুচখনৰ সহায়েৰে হাততে অলপমান লৈ লৈছোঁ তাৰ পিছতে অকণমান পানী দি ল'ব হাততে আপোনালোকে ইচ্ছা কৰিলে গোলাপ জলো দিব পাৰে কিন্তু পানী দিলেও হৈ যাব কোনো কথা নাই তাৰ পিছতে ইয়াতে এনেদৰে মিক্স কৰি ল'ব আৰু মিক্স কৰি গোটেই মুখখনতে ধুনীয়াকৈ ঘঁহি দিব এনেদৰে গোটেই মুখখনতে ভালদৰে ঘঁহি দিলে হৈয়ে গ'ল আৰু মানে খুব ধুনীয়াকৈ আৰু স্ক্ৰাব কৰি ল'ব আৰু পানী প্ৰয়োজন অনুসৰি পানী দি ল'ব আৰু মুখখনত ভালদৰে ঘঁহিবৰ কাৰণে যিমানখিনি পানীৰ প্ৰয়োজন সিমানখিনি দি ল'ব এয়া দেখিছে নহয় মই যেনেদৰে দেখুৱাইছোঁ খুব ভালদৰে মুখখন এনেদৰে চাৰ্কুলাৰ মোচনত মাছাজ কৰি কৰি পেলাই ধুই দিব আৰু যি আছে মানে মুখত যি লেতেৰা আছে গোটেইখিনি ধুনীয়াকৈ উলিয়াই দিব যিহেতু ইয়াত খুব মানে ভাল ইনগ্ৰেডিয়েণ্ট ব্যৱহাৰ কৰা হৈছে ধৰক চাউলৰ গুড়িয়ে খুব ধুনীয়া স্ক্ৰাবৰ কাম কৰে বেচনটো ক'বই নালাগে মুখত যি মানে লেতেৰা আছে সকলোখিনি মানে ক্লিনজাৰৰ কাম কৰে আৰু বেচন এটা খুব ভাল ক্লিনজাৰো হয় ক্লিনজিঙৰ কাম কৰে বেচনে ঠিক তেনেদৰে চন্দনৰ যোনটো গুড়ি ব্যৱহাৰ কৰিছোঁ আমি সেইটোৱে মানে যিহেতু এতিয়া ছামাৰ ছিজন আহি আছে এতিয়া মুখখন খুব ঠাণ্ডা কৰি ৰাখিব স্কিনখন খুব ধুনীয়াকৈ হিল কৰিব আপোনালোকে ভাবিব পাৰে যে মুলতানি মিট্টি আমাৰ স্কিনখন বহুত ড্ৰাই কৰিব কিন্তু তেনেকুৱা নহয় এইটো আমি খুব মানে বহুত দেৰি কাৰণে লগাই নথওঁ ন জাষ্ট মানে মুখখন আমি ৱাছ কৰিবলৈ ফেচ ৱাছ কাৰণেহে ব্যৱহাৰ কৰিম সেইকাৰণে আমাৰ মুখত কোনো ধৰণৰ মানে ড্ৰাইনেছ নানে দেই এই ফেচ ৱাছটোৱে এয়া এনেদৰে খুব ধুনীয়াকৈ কৰি ল'লোঁ তাৰপিছতে এয়া চাওক মই লিপষ্টিকখিনিওতো মুঠতো লগাই দিছোঁ আপোনালোকে ভাবিব পাৰে যে এইটো ফেনো নুঠে কি ধৰণৰনো ফেচ ৱাছ কিন্তু আমি মানে এনেকুৱা ভাবোঁ ন যোনটো ফেচ ৱাছে ধৰি লওক মুখখন খুব ভালদৰে ফেনাই যায় সেইটো একজানি ভাল কাম কৰিব নেকি আমাৰ তেনেকুৱাও এটা ধাৰণা আছে মানে আগতে ময়ো ভাবিছিলোঁ বাৰু কিন্তু তেনেকুৱা নহয় এইটোৱে খুব ভাল কাম কৰিব যিহেতু মুখখন নেফেনাই তথাপিও মানে খুব ধুনীয়াকৈ মুখত যি লেতেৰা আছে সকলোখিনি আঁতৰাই আহিব এই চাওক মোৰ লিপষ্টিক চিপষ্টিক ধুনীয়াকৈ আঁতৰাই আহিছে মই দেখুৱাম আপোনালোকক এই ৱেট টিচুখনেৰে মোহাৰি দিছোঁ আপোনালোকে ধুনীয়াকৈ মুখখন ক্লিন কৰিব আৰু ধুনীয়াকৈ মাছাজ কৰি পেলাই ধুনীয়াকৈ ফ্লাছ কৰি পেলাই মুখখন ভালদৰে ধুই দিব বছ হৈ যাব আৰু ইয়াৰ পিছত আপোনালোকে কোনো ধৰণৰ যদি মেকআপ চেকআপ লগায়ো থাকে কোনো ধৰণৰ স্কাৰিং কৰাৰ দৰকাৰ নাই যিহেতু ইয়াত চাউলৰ গুড়ি ব্যৱহাৰ কৰিছোঁ আমি বেচন ব্যৱহাৰ কৰিছোঁ সকলোখিনিয়ে বহুত ভাল হয় আমাৰ স্কিনৰ কাৰণে আমাৰ স্কিনখন খুব ধুনীয়া কৰি তুলিব আপোনালোকে ব্যৱহাৰ কৰি চাওক তাৰপিছতে মোক জনাব এবাৰ কেনেকুৱা পাইছে মই যিহেতু ব্যৱহাৰ কৰি আছোঁ আৰু মই বেলেগ ধৰণৰ এতিয়া বৰ্তমানলৈকে কোনো ধৰণৰ বেলেগ ধৰণৰ ফেচ ৱাছ বা স্ক্ৰাবাৰ ব্যৱহাৰ কৰা নাই এই ঘৰুৱা পদ্ধতিয়ে বনোৱা এই ফেচ ৱাছটোৱে ব্যৱহাৰ কৰি আছোঁ আৰু খুব ভাল ফল পাইছোঁ গতিকে আপোনালোকৰ লগতে শ্বেয়াৰ কৰিলোঁ সেয়াই চাওক মুখ হৈ গ'ল ধুনীয়াকৈ মুখখন এইখিনিতে মানে মোৰ সৰু ল'ৰাটোৱে আঁচুৰিছিলে এটা দাগ পৰি আছে সেয়া হৈ গ'ল গতিকে আপোনালোকক দেখুৱালোঁ কেনে পালে জনাব আৰু এনেকৈ কণ্টেনাৰ এটাত ভৰাই এনেকৈ চামুচ এখন ইয়াতে ভৰাই থৈ দিব তেতিয়া উলিয়াবলৈ সুবিধা হ'ব অকণমান ল'লেই হৈ গ'ল তাৰপাছতে আপোনালোকে ধুনীয়াকৈ বাথৰুমত ৰাখি দিব পাৰিব তাৰপিছতে আৰু যেতিয়া আৰু মুখ ধুৱে ধৰি লওক মৰ্ণিঙত ধুলে মৰ্ণিঙতো কৰিব পাৰিব ইভিনিঙত ধুলে ইভিনিঙতো আৰু নাইটতো মানে ধুনীয়াকৈ কৰিব পাৰিব তাৰপিছতে এনেকৈ ধুনীয়াকৈ কণ্টেনাৰত ভৰাই পেলাই বাথৰুমত ৰাখি দিলে হৈ গ'ল আৰু এইখিনি যেতিয়া শেষ হৈ যাব আকৌ নতুনকৈ বনাই ল'ব যদি আপোনালোকে ব্যৱহাৰ কৰি ভাল পায় আৰু ভাল ফল পায় তেতিয়াহ'লে প্লিজ কমেণ্টত জনাবলৈ নাপাহৰিব গতিকে আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু চাই কেনে পালে আপোনালোকে কমেণ্টত জনাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ মোৰ চেনেলটোত আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ তেতিয়াহে মোৰ ভিডিঅ'সমূহ পাই থাকিব আৰু নটিফিকেশ্যন আইকনটো অন কৰিবলৈ একেবাৰে নাপাহৰিব তেতিয়াহে মই আহিছোঁ বুলি আপোনালোকেও গম পাব নহয় জানো গতিকে আজিলৈ আহোঁ বাই